200 মানুহ এই অৱস্থা একদম। তাৰপিছত আপোনালোকক বঢ়িয়া তো তাৰ পৰা নিছোঁ তো 1500 ছাবস্ক্ৰাইব কিবা এটা হৈ থাক ভাত তো এৰে ওপৰত দিছে। আজি কিন্তু আনলিমিটেড দিছে দেই ৰ'দটো গাইছ পাপা চ' সেই কিছু নিশ্চয় আপোনাক সকলোকে স্বাগতম জনাইছোঁ। তো মানে কি থাম্বনেইল দেখি তো গম বেছি মানে নাছিলোঁ না, তো ভিডিঅ' দিয়াই নাছিলোঁ, মাজে মাজে ভিডিঅ' দিওঁ মানে কলেজো খুলিব আৰু তো কলেজৰ কামতো সেনেকৈ লাগি আছোঁ, মানে কলেজৰ কাম এটা আছে আৰু কিন্তু বহুত প্ৰব্লেম হৈছে সেইকাৰণে পাৰা নাই। তো যিয়ে নহওক এতিয়া আপোনালোকে চাওক নেকি 1500 ছাবস্ক্ৰাইবাৰ হ'লি তো কিবা এটা কৰিম আৰু তো গম পাব আপোনালোকে, তো ভালেই কিবা এটা কৰিম তো সোনকালে আপোনালোকে কৰি দিয়ক। তো যিয়ে নহওক তো সেই কিছু নিশ্চয় ভাবিলে আপোনাক সকলোকে স্বাগতম জনাই। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। তো এইফালে ধুনীয়াকৈ পাকঘৰত সোমাই আহিলোঁ। তো প্ৰথমতে ভাজ পালোঁ মানে কি ঢেকীয়া আছে, ডিমা আছে, এইটো চাউল আৰু দালিখিনি তো বঢ়িয়াকৈ বহাই লওঁ। এইফালে আছে এই গেছটো ধুনীয়াকৈ তো প্ৰথমতে এইগিলাখান ধুই লওঁ, তাৰপিছত আপোনালোকক বঢ়িয়াকৈ বহিছোঁ আপোনালোকক দেখি দিম দিয়া। এইফালে বহাই দিলোঁ ধুনীয়াকৈ, তো তেতিয়া ভাত দিলোঁ, এতিয়া দালি দিলোঁ, দালিতে আলু দিছোঁ, আলু মানে কণী ডিমা দিছোঁ। তো এইফালে এই ৰেডি আছে, তো তেলনি মাৰিব লাগিব না দালি চালি। তো এইফালে এটি আছে চিনি পাইছে না, চিনি পাইছি দিয়ক ঢেকীয়া, তো ঢেকীয়া ভাজিব লাগিব। তো এই হ'লি তো ঢেকীয়াখিনি ভাজিম, তাৰপিছত দালি মাৰিব লাগিব। তাৰপিছত মাহ 7 টকা আপোনালোকক তো মাহ 7 টকা লৈ যাম মানে কি মাহো তাতে ভুই ৰুই আছে না, তো আপোনালোকক দেখক মানে কিমান কষ্ট কৰি ভুই ৰুই থাকে আৰু মাহতো আপোনালোকৰো কোনোবাই আছে দিয়কচোন সেনেহেন না। তো সেইখিনি বুজিব লাগিব। তো মায়ে সদায় কয় বোলো ভাতখিনি নাজানা কিবা নাজানা কি কৰি খাবি, তো আজি ভাতেই কম মাহ। তো মা খাবি দেই, দালি চালি পূৰা বহাই দিছোঁ একদম, মানে ভাতটো বহাইছোঁ, নিমখ চিমখ দি দিছোঁ, তাৰপিছত ৰংগুৰা অলপ দি দিছোঁ, পাঁচফোৰণ দিছোঁ নেকি, দিছোঁ মজা খাব লাগিব আজি। তো গাইছ এইফালে হৈ গ'ল ধুনীয়াকৈ, মানে সেইটো দালিটো থৈ দিছোঁ, দালিটো সিহঁতৰ তো ধুনীয়াকৈ এতিয়া কড়াইটো বহাই দিব লাগিব। তো কড়াইত দেখছি না এডাল থেনো নাই দিয়ক, থেনো এডাল নাই দিয়ক গাইছ, কি কৰোঁ 200 মানুহ কি কৰিব উপায় নাই, 200 মানুহ আমি গাইছ। এইফালে তই চকুত কিবা এটা হৈ আছে, কিবা খুজি আছে, কিবা ৰঙা পৰি গৈছে, এতিয়া কিন্তু ৰঙা পৰা নাই দিয়ক, এতিয়া ৰঙা পৰি গৈছে। তো এইফালে হৈছে দালি ধুনীয়াকৈ, তো এইফালে হৈ গ'ল আমাৰ কণীটো ভাজাটো, তো এইফালে আছে সেইটো ঢেকীয়া ভাজা, তো মজা। তো কেনে হৈছে কালাৰটো ঠিকে আছে না গাইছ দিয়াৰ। এইফালে হৈ গ'ল ধুনীয়াকৈ আমাৰ দালিটো, তো ইয়াতে নমাই দিলোঁ, তো এতিয়া চাপাই দিলোঁ। তো মোৰ অৱস্থাটো চাব ৰ'বক বৰ্তমান, তো গাইছ অৱস্থাটো চাওক নাই দিয়ক, আজি বেছি দিয়ক। এইফালে হৈ গ'ল মাহক লগে সাজা, তো 2টা মানুহ আছে তাতে, তো তলত লৈ দিছোঁ ভাত, তো এৰে ওপৰত দিছোঁ আৰু কণী চণী দিছোঁ। তাৰপিছত এতিয়া হ'ল দালিটো, তো এতিয়া মজাকৈ বান্ধি চান্ধি, তো বোলে দেউতাই যাব বোলে, তো দেউতাকে দি পঠাওঁ, তো মই যাব লগা নহ'ল। তো এইফালে ধুনীয়াকৈ মাহঁতক লগত বান্ধি চান্ধি দিলোঁ। এতিয়া যত যিমান মানে ঘৰত বাচন আছে ধুব লাগিব দিয়ক, আৰু তাৰপিছত গা চা ধুই তো ধুনীয়াকৈ আপোনালোকক ভাতো খাব লাগিব না, তো ভাত চাত খাই আপোনালোকক লগ পাইছোঁ একেলগে ধৰি লওক। তো গাইছ অলপ মানে উল্টা হৈ গ'ল, দেউতাই ক'লে কে তই দি নিজা, তো 2 মিনিট কইঠাও থ'ব লগা আছে, তো কইঠাখানে থৈ আহোঁ আৰু দি আহোঁ ভাতখিনি বলক, মোজাই থাকোঁ এতিয়া বলক। তো গাইছে পাথাৰ, তো এই অৱস্থা আৰু ৰ'দ, এই অৱস্থা দেই কৰি আছোঁ দেই, অলপ দেউতাই সহায় কৰি দিছোঁ দেই গাইছ, কি কৰিবি আৰু শুনাই দে ক'ব লাগে সহায়, এই নকৰিলে কি কৰিম গাইছ। তো গাইছ এই পানীত জিতে খোজ দিব আই ঐ, তো আপোনাৰ কইঠা নি আহেন পাই দে আৰু যদি এইগিলাখান কাম কৰিব নালাগে চাকৰি কৰিব লাগিব, বেলেগ একো উপায় নাই, তো আপোনালোকে চাকৰিও কৰিব। তো ইয়াৰ ফালে নিয়া হ'ল কইঠা, তো আপোনালোকে ভাবিব পাৰে নাংমেন নি 2-1 নি বহুত হেৰি কৰিছে, কিন্তু গাইছ আপোনালোক কওঁ গাইছ এই তাতে যি আছে এই কইঠা আহি, তো তাৰ পৰা নিছোঁ একদম তাকে লাগি গাইছ, একদম তাকে লাগি জীৱন মৰি গৈছে। তো গাইছ এনেকৈ ঘৰ আহি গ'লোঁ ধুনীয়াকৈ, তো আছে না দিয়া পাই এতিয়া গা চা ধুব লাগে। তো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। যদি ভাল লাগিল ভিডিঅ'টো লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইবটো কৰি দিব। তো 1500 ছাবস্ক্ৰাইব কিবা এটা হৈ আছে হ'ব মানে, তো আপোনালোকে কৰি দিব সোনকালে 1500 ছাবস্ক্ৰাইবাৰ দিয়ক, বাই বাই।